নমস্কাৰ মই ৰক্তিম দাস লয়িং চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। আজি অলপ চুলিখিনি ঠিক নাই, কিন্তু তথাপিও আজি অলপ ঘৰুৱাভাৱে মই তোমালোকক আজি দুষাৰমান কথা ক'ম। একচুৱেলি কি হ'ল, আজি অক্টোবৰৰ 22 তাৰিখ, আজি 2019 চনৰ অক্টোবৰৰ আজি 22 তাৰিখ। চ' আজি মোৰ ভিডিঅ' দি থাকিব মোৰ বেছি দিন হোৱা নাই ইউটিউবত, মোৰ কমচে কম এসপ্তাহ 2 দিনমান হৈছে। মই কণ্টিনিউ ভিডিঅ' দি আছিলোঁ। তাৰপিছত আজি এনেকুৱা ফিল হ'ল যে আৰু কিছুদিন পূৰ্বে 2020 চন পৰিব হৈছে যে ইউটিউব সঁচাকৈ অসমীয়া লেংগুৱেজত ইউটিউব চেনেল ক্ৰিয়েট কৰি ইউটিউব চেনেলত ভিডিঅ' দিলে সঁচাকৈ ইউটিউব কেৰিয়াৰ হিচাপে ল'ব পাৰি নেকি। চ' মোৰ মনত এইটো প্ৰশ্ন হ'ল যে সঁচাকৈ কেৰিয়াৰ হিচাপে ল'ব পাৰি নেকি। চ' মই বহুত ভাবিলোঁ একচুৱেলি। ভাবিলোঁ যে কেনেকৈ হ'ব, বেছি পপুলেশ্যন নাই। কিন্তু মোৰ এটা লগৰে ভাল এটা এডভাইচ দিলে যে অসমৰ ডাঙৰ চেনেলবোৰক লক্ষ্য কৰিব দিলে। যেনে ধৰক তোমালোকৰ ডিম্পু বৰুৱা, মই যেনেদৰে ইনফৰমেশ্যন ভিডিঅ' দিওঁ, ডিম্পু বৰুৱা তেনেদৰে ইনফৰমেশ্যন ভিডিঅ' দিয়ে। কিন্তু ডিম্পু বৰুৱা এই নামটো, ডিম্পু বৰুৱা শব্দটো, ডিম্পু বৰুৱা যিটো চেনেল, সেই চেনেলটো বনাবলৈতো কম। মই ৰিচাৰ্চ কৰিলোঁ যে ডিম্পু বৰুৱা চেনেলটো গৈ চালোঁ যে কিমান সময় লাগিছে। চালোঁ যে তেওঁৰো 2 বছৰমান লাগিছে চেনেলটো গ্ৰ' কৰাৰ বাবে। গতিকে মই একচুৱেলি আজি এনে ধৰণৰ কথা কিয় কৈ আছোঁ, মই তোমালোকক একচুৱেলি বুজাই দিব খুজিছোঁ যে ইউটিউবটো কেৰিয়াৰ হিচাপে ল'ব পাৰি নেকি। অসমীয়া ভাষাত লেংগুৱেজ ইউজ কৰি তোমালোকে কেৰিয়াৰ হিচাপে ব্যৱহাৰ কৰিব। কাৰণ আজি মোৰ মনটো একদম বেয়া হৈ গৈছে। ৰেগুলাৰ 7 দিনৰ পৰা মই ভিডিঅ' আপলোড কৰি আছোঁ, কিন্তু একেবাৰে ভিউ অহা নাই। চ' মই ভাবিলোঁ মই অসমীয়া ভাষাত ভিডিঅ' বনাম। মই কিবা ভুল কৰিলোঁ নেকি যে হিন্দী ভাষাত মই ভিডিঅ' বনাব পাৰোঁ। কিন্তু মই ভাবিছোঁ যে অসমীয়া মানুহখিনিক দুষাৰমান কথা ক'লে ভাল হয়। নুবুজা কথা কিছুমান মই বুজাই দিওঁ মোৰ থ্ৰুৱেদি। কিন্তু মোৰ মনত আৰু এটা কুৱেশ্যন যে এইটো অসমীয়া ভাষাত লেংগুৱেজটো ইউজ কৰি কেৰিয়াৰ হিচাপে ল'ব পাৰি নে নোৱাৰি। চ' মই ভাবিলোঁ যে হিন্দীলৈ আগবাঢ়ি যাওঁ, মানে হিন্দীত টেগ বা ইনফৰমেশ্যন চেনেল খুলিবলৈ ভাবিছিলোঁ আজি, যে আজিৰ পৰা আৰু এইটো চেনেলত চেনেলত মই ভিডিঅ' আপলোড নকৰোঁ। কিন্তু তাৰপিছত অসম ইউটিউব কমিউনিটিটো এটা মানে ডাঙৰ হৈছে ক'বলৈ গ'লে, যে 2019 চনত অসমত বহুতো ইউটিউব ডাঙৰ চেনেল গ্ৰ' হৈছে। চ' কাৰণ আহিব লগা সময়তো অসমত পপুলেশ্যনটো কমি নাযায়, বাঢ়ি থাকিব। চ' মোৰো বা তোমালোকৰ এইটো এডভান্টেজ। বহুতে হয়তো ভাবিব পাৰে যে তেওঁলোকে ইউটিউব চেনেল অসমীয়া ভাষাত বনালে একো ভিউ বা তোমালোকৰ ছাবস্ক্ৰাইব নাহে, কিন্তু সেইটো মই ভাবিছিলোঁ। চ' মই আজি ৰাতিপুৱাৰ পৰা ভাবি আছোঁ যে অসমীয়া ভাষাত মই ইনফৰমেশ্যন ভিডিঅ' দিওঁ নে হিন্দী ভাষাত মই বনাওঁ। গতিকে বহুত ভাবি চিন্তি মই ডিচাইড কৰিলোঁ যে মই এবছৰ ইউটিউবত ৰেগুলাৰ মই ৰাতি 8টা বজাত এটা ভিডিঅ' এই চেনেলটোত মই পাব্লিছ কৰিম। আৰু সঁচাকৈ ইউটিউবটো কেৰিয়াৰ হিচাপে ল'ব পাৰি নে নোৱাৰি মই তোমালোকক দেখাই দিম। কাৰণ চাওক, এটা চেনেল এটা চেনেল ডাঙৰ হ'বৰ কাৰণে প্ৰায় এবছৰ সময় তোমালোকে ধৰি থৈ দিয়া। চ' মই ইউটিউবত বহুত ৰিচাৰ্চ কৰিলোঁ যে ইউটিউবত কেনেকৈ কেৰিয়াৰ বনাব পাৰি, কেনেকৈ ছাকচেছ হ'ব পাৰি। বহুতো লগৰ ইউটিউব চেনেল কৰি আছে, সিহঁতক সুধিলোঁ। সিহঁতে এটাই কথা কৈছে, চবৰ পৰা মই এটাই কথা শুনিছোঁ যে ইউটিউবত কেৰিয়াৰ হিচাপে ল'বলৈ হ'লে প্ৰথমতে তোমালোকে এবছৰ সময় নিজক লাগিব যে এবছৰ ভিডিঅ' কেনেকৈ বনায়, এডিটিং কেনেকৈ কৰে, তোমালোকৰ কণ্টেণ্ট কি আৰু ট্ৰেণ্ডিং কণ্টেণ্টৰ ওপৰত তোমালোকে ভিডিঅ' বনালেহে তোমালোকৰ ভিউ বেছি আহে। গতিকে মই তোমালোকক হিন্দীত নিদিওঁ, মই এইটো চেনেলতে এবছৰ তোমালোকক মই ভিডিঅ' আপলোড কৰিম ৰাতি 8টা বজাত। তোমালোকক কথা দিছোঁ
গতিকে তোমালোকে চেনেলটো যেতিয়াই চাই আছা এই চেনেলটো ছাবস্ক্ৰাইব কৰা গতিকে লগইন চেনেলটো যে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই আজি ছাবস্ক্ৰাইব কৰি থৈ দিয়া মই ৰেগুলাৰ 8টা বজাত তোমালোকক ৰেগুলাৰ ইনফৰমেশ্যন ভিডিঅ' মই এই চেনেলটোত আপলোড কৰি থাকিম